চাওক এইটো ঘৰ ইমানেই অৱস্থা বেয়া হৈ গৈছে নমস্কাৰ আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বৰ্তমান বহুত বৰষুণ দি আছে সেইবাবে ৰেইনকোট লগাই আছোঁ আৰু ভিডিঅ'টো কিহৰ ওপৰত বনিব গৈ আছে আপোনালোকেতো গম পালেই থাম্বনেইল দেখি তেন্তে বলক পলম নকৰি গৈ থাকোঁ আগলৈ চাই থাকক কি হ'ব কি নহয় গম পাই থাকিব বলক ঠিক আছে তেলটো ভৰাই আগলৈ গৈ থাকিম তাৰপিছত চাটোৱা খাই লওঁ গিলাচমান এই মনোজ কেজলি চাটোৱা দিয়ক চাটোৱাটো খাই গৈ থাকোঁ মাছ 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 বঢ়িয়া বৰ্তমান মই ৰেইনকোট পিন্ধি আছোঁ আৰু ই আছে তিতি ই বোলে ৱাটাৰ প্ৰুফ হয় মোৰ কোনো বেমাৰো নহয় দেই ইয়াৰ বেমাৰো নহয় বোলে ইয়াৰ কোনো জ্বৰো নহয় সি তিতি তিতিয়ে থাকে ঠিক আছে ব'লক আগলৈ গৈ আছোঁ বৰষুণ দি আছে বৰ্তমান গৈ আছোঁ এনেকেই বৰষুণৰ তিতি তিতি বনাইছোঁ আপোনালোকৰ কাৰণে মৰম দিয়ক অলপ যাতে অলপ সোনকালে আগুৱাই যাওঁ আৰু সকলোখিনি কৰি দিব যিবিলাক মইতো নকলেও হ'ব গম পাইছে আৰু কি কি কৰিব লাগিব ঠিক আছে আৰু অলপ দেৰি পিছত পামগৈ তাৰপিছত দেখাম আপোনালোকক ভালকৈ কিছুদিনৰ আগতেই আমি ইয়ালৈ আহিছিলোঁ ইয়ালৈ আহোঁতে ইয়াতেই চাব পাই মোৰ ইউটিউবৰ পৰা 2 নম্বৰ ভিডিঅ'টো সেই ভিডিঅ'টো ইয়াত ভিডিঅ' বনাইছিলোঁ আমি এতিয়া এই ভিডিঅ' বনোৱা অৱস্থা চাওক ইয়াত এই ৰিজৰ্টখন গোটেইখন ডুবি খতম হৈ গ'ল এতিয়া ৰিজৰ্ট হৈ থকা নাই আৰু এখন নদী হৈ গ'ল এতিয়া ইমানে বৰষুণ দি আছে বৰ্তমান বৰষুণটো এৰাই নাই আৰু এইফালে ঘৰ চাওক পূৰা পানী হৈ অৱস্থা বেয়া আৰু ঘৰৰ মানুহবিলাক চাগে ইয়াৰ পৰা এতিয়াতো গ'লগৈ এনেকৈ পানী হ'লেতো থাকিব নোৱাৰে আৰু এয়া চাওক ঘৰ সকলো ঘৰতে এখন এখনকৈ নাও থাকে এনেকৈ যিহেতু নাও লাগিবই কেতিয়া পানী পায় কেনেকৈ কৰিতো একো গম নাপায় আৰু এইফালে চাওক পূৰা অৱস্থা বেয়া ব'লক আগত আৰু দেখাই আছোঁ আগফালে আৰু বহুত পানী হৈ আছে এয়া চাওক পূৰা বাইকটো নগৈছেই পূৰা পানীৰ ৰাস্তা এইবিলাক মানুহবিলাকৰ ঘৰ চাওক ইমান কষ্টৰে খাইছে বহিছে আৰু তাহাঁতিতো কোৱা মতে মোৰ লগৰজনে কোৱা মতেতো ইয়াকো বেছি পানী হয় এইখিনিতো সাধাৰণে বুলি কৈছে নদী কাষতে পানী চাওক এই ঘৰটো চাওক পূৰা পানী হৈ গ'ল এনেকৈ আছে আৰু হয়তো একদিন বৰষুণ দিলে ঘৰৰ ভিতৰত সোমাই যাব চাগে পানী আৰু কিমান কষ্ট হ'ব তেতিয়া তাহাঁতৰ আৰু এইটো ঘৰ চাওক আৰু এবিটামান আছে ঘৰৰ ভিতৰত সোমাবলৈ পিছফালে চাগে সোমালেই বলক দেখাই আছোঁ আৰু বহুত ঘৰ আছে এনেকুৱা দেখি বেয়া লাগি যায় মানে ইমান পানী কেনেকৈ আছে বেচেৰা এইটো চাওক খতম এইটো ঘৰ পানী হৈ চাওক তাতে ছাইডত সৰু সুৰাকৈ ৰিজৰ্টখন খুলিছিল সেইখনো অৱস্থা বেয়া এইবিলাক মানুহৰ ঘৰ কিমান পানী আৰু এইফালে এইটো হৈছে ৰাস্তা গাঁৱৰ ৰাস্তা চাওক অৱস্থা বেয়া এয়া বলক গৈ থাকক নতুন গাঁওখন মানে মই জনাত সৰুৰ পৰাই পানী হয় বাৰিষা কালত যিহেতু যেতিয়া বৰষুণ দিয়ে তেতিয়াই পানী হয় আৰু বৰ্তমান এতিয়া ইমানখিনিয়ে পানী হৈ আছে ইয়াতকো বেছি পানী হয় বুলি কৈছে যিহেতু ঘৰবিলাক পূৰা সম্পূৰ্ণভাৱে ডুবি যায় আৰু আমাৰ যিহেতু একেলগত পঢ়া লগৰ এজনো তাৰ ঘৰখনো বহুতখিনি ডুবি গ'ল এতিয়া সি বৰ্তমান ৰুমতে আছে যিহেতু ঘৰতো খোৱা বোৱা কৰিব পৰা নাই তুমি এতিয়া ৰুমতে আছা নেকি ৰুমতে আছা এতিয়া ৰুমত থাকি খোৱা বোৱা কৰি আছা এতিয়া লগৰজনো এতিয়া ৰুমতে থাকি খোৱা বোৱা কৰি আছে আৰু তাহাঁতৰ বহুত কষ্ট হৈছে যিহেতু অলপ চৰকাৰেও যাতে অলপ চাই দিয়ে তাকেই আৰু ঠিক আছে আৰু আপোনালোক আগলৈ দেখায় এতিয়া আমি যাওঁ গুইজান নদী মানে গুইজান ঘাটলৈ তাতো বহুত পানী হৈ গ'ল বুলি কৈছে আৰু যিহেতু মই প্ৰথম ভিডিঅ'টো দেখাইছিলোঁ নাওখন সেই নাওখনটো বৰ্তমানভাৱে বহুত আগতেই ডুব খাই গ'ল মানে ভাঙি গ'ল নাওখন পৰি গ'ল এতিয়া যাওঁ আমি গুইজান ঘাটত দেখাই আছোঁ আপোনালোক কিমান পানী হ'ল আৰু সম্পূৰ্ণভাৱে দেখাব নোৱাৰিম কাৰণ আগফালে পূৰা পানী হৈ গ'ল বাইকে ডুব যাবগৈ ইমান পানী হৈ গ'ল
সেইটো কাৰণে যিমানখিনি পাওঁ সিমানখিনি আপোনালোকক দেখাই আছোঁ, ব'লক চাই থাকক। বানপানী হোৱাৰ ফলত জীৱ জন্তুবিলাকৰ কাৰণে বহুত অশান্তিৰ সৃষ্টি হৈছে। চাওক এইফালে একো খাব পোৱা নাই। এইখন হৈছে গুইজান নদী আৰু গুইজান নদীৰ কাষত এইখন হৈছে ৰিজৰ্ট। গোটেই অৱস্থাই নাই চাওক, ৰিজৰ্ট পানী অৱস্থা বেয়া, পুৰা পানী। নাও চলিব লাগে নদীত, চলিছে মাটিত। মই পুৰা আধালৈকে পানী সোমাই পুৰা খতম। আৰু ৰিজৰ্টৰ অৱস্থা বেয়া আৰু চাওক ৰিজৰ্টখনৰ, এয়া চাওক পুৰা পানী হৈ পুৰা পানী হৈ গৈছে। ৰিজৰ্টখনৰ ভিতৰ পৰিৱেশটো আপোনালোকক দেখালোঁ আৰু এতিয়া গৈ থাকোঁ, আপোনালোক দেখাই আছোঁ, চাই থাকক। আৰু তাৰমানে এতিয়া বহুত ডাঙৰ ৱাটাৰ ক্ৰচিং এটা পাইছোঁ, যিহেতু মানুহ আগত গৈ আছে সেইবাবে অলপ ৰখি দিছোঁ, নহ'লে চেতিয়াব লাগিলে গৰু পিটন খাম। গৈ লওক তাহাঁতি। অৱস্থা বেয়া হৈ গৈছে। আৰু এয়া ঘৰটোৰ অৱস্থা চাওক, ইমান বেয়া লগা দৃশ্য। ক'ত কেনেকৈ খাইছে মানুহবিলাকে। আৰু বলক আগত দেখাই আছোঁ, আগতে বহুত আছে ঘৰ এনেকুৱা। আৰু এইফালে চাওক তাহাঁতৰ পদূলিমুখ হৈ থকা নাই আৰু এইফালে বাৰী গোটেই পানী, গেটমুখ পানী, ঘৰলৈ যোৱা গলি সকলোবিলাক পানীয়ে খাই দিছে আৰু জীৱন। এয়া চাওক বাইকো থৈ দিছে ঘৰৰ ভিতৰত, যিটো ভৰাব নোৱাৰে যিহেতু। তো এইফালে চাওক ইয়াতো গোটেই খতম আৰু এইফালে বাইক গাড়ী মটৰ যি আছে ৰাস্তাত থৈ দিয়ে, যিহেতু ঘৰত ভৰাব নোৱাৰে সেইবাবে। গোটেই দিনটো বৰষুণেই বৰষুণ, এতিয়াহে যি এৰিছে আৰু অলপ, আকৌ চিপকৈ দিয়ে আছে। ইমান বৰষুণত ভাল নালাগে ভিডিঅ' বনাই। গৈ থাকোঁ আৰু বলক। ঠিক আছে, এতিয়া বলক ঘৰলৈ গৈ থাকোঁ। আৰু যিমান ভালকৈ বনাম বুলি আহিছিলোঁ সিমান ভালকৈ বনাব নোৱাৰিলোঁ, কাৰণ বৰষুণ দি আছিল, সেইবাবে অলপ অসুবিধা হ'ল। আৰু এতিয়া গৈ থাকোঁ ঘৰলৈ, তাৰপিছত লগ পাম আৰু বলক। আজিলৈ ইমানখিনিতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো কেনেকুৱা হ'ল গম নাপাওঁ, জনাব যদি ভাল হৈছে। আৰু নেক্সট ভিডিঅ'ত লগ পাম, যদি ভাল লাগিছে গম পাইছে আৰু কি কৰিব লাগিব কৈ দিব আৰু। ঠিক আছে, আজি কি হোৱাটো মোবাইল গৈ থাকোঁ আৰু তিতি বহি খতম বেচাটো। মই ৰেইনকোট পিন্ধি আছিলোঁ কাৰণে অলপ বাচিলোঁ, তথাপিও এতিয়া বহুত বৰষুণ দি আছে। ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।